Hey guys, welcome to my YouTube channel. আৰু লগতে সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টো লৈ। এতিয়া ঘৰলৈ গৈ আছো। লগৰজনৰ ঘৰলৈ আহিছিলো। ঘৰৰ পৰা ফোন কৰি মাতিলে। ঘৰৰ ওচৰতে মানে পূজা এখন হৈ আছে। আপোনালোকক দেখুৱালে গম পাবই বাৰু কি পূজা। তথাপিতো কৈ দিছো ছট পূজা হয়। এই পূজা আহিলে মানে প্ৰতি বছৰ আমি তাতে ধূপ চাকি জ্বলাও আৰু এই বছৰ যাবলৈ ওলাইছো এয়া। আৰু যোৱা দুবছৰমানৰ পৰা ভালকৈ পাতিব পৰা নাছিলে বিহু হওক বা পূজাই হওক এই বছৰ সম্ভৱ মানুহৰ ভিৰ যথেষ্ট বাঢ়িব তো আপোনালোকে চাই থাকিলে গম পাব আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ভাল লাগিব অচিনাকি মানুহ কিছুমান চিনাকি হ'লে এনেকৈ চিনাকি হ'লে ভাল লাগিব আৰু লগ পাই থাকি মাজে সময়ে Oh my God! Wow! তো গাইজ কালি ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ কালি পূজা কৰা ঠাইৰ পৰা আহোঁতে যথেষ্ট পলম হৈ গৈছিলে আৰু ইফালে নদীত নামি দিলোঁ নদীত নামি দিয়াৰ পিছত মানে কাপোৰ কানিবোৰ প্ৰায় তিতিয়ে গৈছিলে সেয়েহে ভিডিঅ'টো কৰা নহ'ল আৰু তাকে আজি কমপ্লিট কৰিম ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ছোৱালীজনীক স্কুলৰ পৰা আনিবলৈ এইডোখৰত বহুত ভিৰ থাকে তো ফাইনেলি গাইজ আমাৰ ছোৱালীজনী আহিলে স্কুলৰ পৰা মাকৰ লগত আহি আছে লাহে 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 তো গাইজ এয়া অলপ আগতে আহি ঘৰ পালোহি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আকৌ লগ পাম